2018 নাম্বাৰত এটা কেছ ৰেজিষ্টাৰ হৈছিলে আণ্ডাৰ ছেকশ্যন 120B 447 354C / 376 493 আৰু 506 IPC ধাৰাত সেইমতে এগৰাকী ভুক্তভোগী যুৱতীয়ে ধৰ্ষণৰ অভিযোগ তুলি পেলাই ডেভিড দাস নামৰ এগৰাকী জৱান ৰাইফলমেন আছাম ৰাইফলত কৰ্মৰত ৰাইফলমেন এগৰাকীৰ বিৰুদ্ধে তেওঁ অভিযোগ দিছিলে আৰু সেইমতে আমি যোৱাকালি এই ডেভিড দাসক আমি আটক কৰিলোঁ মুছলপুৰত আৰু ইতিমধ্যে এই ডেভিড দাস যিগৰাকী বৰ্তমান মণিপুৰ জিলাৰ চৌৰা চানপুৰ জিলাত কৰ্মৰত 36 বেটেলিয়নত ইতিমধ্যে তেওঁ ইয়ালৈ ছুটিলৈ আহিছিলে আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টত আমি প্ৰেয়াৰ দিছিলোঁ বেইল ৰিজেক্ট কৰিব লাগে বুলি আৰু তেওঁ ইণ্টাৰিম বেইল লৈ আছিলে আৰু ইণ্টাৰিম বেইল লোৱাৰ পিছত আমি পুনৰবাৰ আকৌ অনাৰেবল গুৱাহাটী হাইকোৰ্টক প্ৰেয়াৰ দিছিলোঁ এইটো বেইল ৰিজেক্ট কৰিব লাগে আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টে বেইল ৰিজেক্ট কৰাৰ পিছত আমি তেওঁক ধৰিলোঁ আৰু এতিয়া আমাৰ তদন্ত চলি আছে বাকী পৰৱৰ্তী পৰ্যায়ত ইয়াৰ কেনেকৈ তদন্তত কি আমি ষ্টেপ লোৱা যাব আপোনালোকে গম পাই থাকিব मेरे को